আনিব পঠাইছোঁ বাকী এইটো মানে এটা ডাঙৰ এৰোপ্লেন বটলৰ সোফাবিলাকত আপোনালোকে যোনটো চিল বুলি কয় हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल सो बहुत दिन मत आज मिनिमाम 3 माहे हो गल 3 माह माने मैं एक ब्लॉग स्लॉग बनवा ना माने क्यों कोनो मोटिव ना कोनो माने प्लानिंग ना जे ब्लॉग एटा बनाम डेली ब्लॉग बुली बोले तो मैं तो एरिब नोৱাৰ কাৰণ মই डेली कामले जाऊँ তাৰ বাহিৰে মোৰ একো মানে হেৰি না যে মই আপোনালোকক দেখুৱাম সো মই ইয়াত মানে বৰষুণ হৈছিল 3 দিন কন্টিনিউ বৰষুণ হোৱাৰ পাছত কি হৈ আছে দেখুৱাই আছো এফালে চাওক মানে চকুৰে মুনিব পৰা লাগে পানী এফালেও পানী এফালেও পানী মানে সব সাইডে পানীয়ে পানী ইমান পানী হৈ গল মানে 3 দিন বৰষুণ পৰি এনেকুৱা কন্ডিশন মানে সব পানী নদীখন হেই তাত আছিল মানে বহুত আটৰ দি কোট আছে একো ধৰিব নোৱা হৈ গল মানে ইমান পানী বাহি গল 3 দিনত মানে 3 দিন মানে 24 ঘণ্টা পুৰা কন্টিনিউ বৰষুণ দিছিলে 24 ঘণ্টা দিয়াৰ পাছত তাৰ পাছত একদিন আকৌ মানে গ্যাপ দিলে তাৰ কাৰ্বি লাংপিনে কিবা এটা জায়গা বলে কাৰ্ব খুলি দিলে সেইবাবে মানে এই কন্ডিশন হৈ গল এতিয়া আজিও বৰ্তমান পানী বাহিয়ে আছে এই মাথাইটো পাব আৰু এই তাৰলৈকে আৰু বাকি কি হয় কাইলৈলৈকে গম নাপাওঁ আৰু এতিয়াতো ইমান পানী হৈ গল অলৰেডি আৰু বাকি জায়গা দেখুৱাই আছো আমাৰ ওচৰে পাজৰে থকা এয়া বানপানী এতিয়া মানে নাও মাৰি যাই আছে সিপালে যাবা কি আনিব যাবা হে ধান কিমান আছে আৰু দুটিপ দিয়া মানে সেই পায় ঘৰ আছে মানুহটোৰ সেই ইয়াত মানে পানীৰ মাজত নদীখন কোনখিনিত আছিলে মানে মই এতিয়া পাহৰি গলো মানে ইমান পানী হৈ গল দেখিব নোৱাৰা হৈ গল এটো নাও লৈ সেই ঘৰৰ পৰা সেই তাৰ পৰা ধানবিলাক আনি মানে ইয়াত এনেকে এইবোৰ জমা কৰি থৈ দিছে চাওক এইবোৰ ধান ইয়াত পুৰা জমা কৰি থৈছে গাড়ী আহিছে গাড়ীত মানে বেছি দিব এই তাত ঘাঁহ পানী খাবলৈ নাই মানে গৰুবিলাক সেই তাত পানীৰ মাজত কেনেকে ৰখি আছে দেখিছেনে বহুত কষ্ট মানে এতিয়া ইয়াতে কি খাব কি কৰিব 3 দিন বৰষুণত এনেকুৱা কন্ডিশন আপোনালোকৰ ফালে কেনেকুৱা হৈছে এটা কমেন্ট কৰি জনাব তেনেকে থৈ দিছে বাকি এইখন আমাৰ বসুন্দৰী থান ভিতৰ সাইডে দেখাব নোৱাৰো বাৰু গছবিলাকৰ পৰা দেখা নাপায় বাকি মানে এইবিলাক বানপানীৰ মাজত সোমাই আছে ইহত উপায় নাই এতিয়া পানী হোৱা জায়গা এতিয়া কি কৰিব হয় না নহয় সো এনেকুৱা মই বৰ্তমান খুচকাই এইখিনি জায়গা যদি নাভাঙিলে হয় ইয়ালৈকে আপোনাৰ এই সাইডে পানীটো নুসুমালে হয় এইটো কাৰণ এইটো এটা ড্ৰেইন আছিলে এই পাৰে থাকিলে হয় পানীটো কিন্তু এই পাৰে সোমাই গল মানে এইখিনি জায়গা ভাঙি গল কাৰণে গোটেই জায়গাত পানী সোমাই গল মানুহ এই তাতে আপোনাৰ দেখাই নাপায় এই তাতে আপোনাৰ মৰণা মাৰি আছে মানুহবিলাকে তাত দি নেক্সট ডে মই ওলাইছো বৰ্তমান মানে তেজপুৰ যাবলৈ কিয় যে তাত এটা মানে মেচিন এটা বেয়া হৈছে মেচিন যে 20 লিটাৰ পানীৰ যোনবিলাক কেন যে বিক্ৰী কৰা হয় সেই 20 লিটাৰ কেনৰ ভিতৰত যোনটো পানী মানে ভৰুৱা হয় সেই পানীটো যোনটো মেচিনৰ পৰা ওলাই সেই মেচিনটো মানে প্ৰবলেম হৈছে আমি সেইটো ভাল কৰিব যাম মোৰ দাদা হয় গুৱাহাটীৰ পৰা আহি আছে দিগলিয়াটি বুলি কোৱা জায়গা এটা ৰখি আছে মই বৰ্তমান ঘৰৰ পৰা ওলাইছো বাইক সাইক ৰেডি সব এখন বাইক লৈ নাযাওঁ বেলেগ এখন বাইক লৈ যাম মই বৰ্তমান এয়াৰ পৰা মানে দিগলিয়াটিলৈকে 4 কিলোমিটাৰ হয় এইখিনি মই মোৰ নিজৰ বাইক লৈ যাম তাৰ লগত তাৰ পৰা যামগে মানে সব ব্লগটো শেষলৈকে চাই থাকিব 2 hours later 15 কিলোমিটাৰ আছে ঢেকিয়াজুলি 46 কিলোমিটাৰ বালিপাৰা 34 কিলোমিটাৰ সো আমি কলিয়া ভুমুৰা দলংখন পাম এতিয়া অলপ আগত সেই কাৰণে বাকি এইটো চেক পোষ্টত কোনো কাম নাই পুলিচে ৰখোৱা হয় ভাল হলে হয় মানে মিছন চাৰিআলি লেফ্ট গ'লে সোমাই যাম ন A few moments later আমি টুপি মানে অৱস্থা নাই কাম কৰি আছিলো মই আহি পেলাই কাম কৰি আছিলো ভিডিঅ'টো বনোৱাই নাছিলো আপোনালোকক দেখাই আছো যে মই কি কৰি আছো মানে এই মেচিনটোৰ এই বগাকে পিছ চাইডে থকা বগাকে এই ডাঙৰকে এডাল মেমব্ৰেন বুলি কয় সেই মেমব্ৰেনটো মানে হাউচিংডাল ভাঙি আছিলে
এই হাউচিংডাল মানে সলাবলৈ আহিছোঁ বৰ্তমান লগা হৈছে তাত কেইটামান ফিটিংছ লাগিব সেইখিনি মানে আনিব পঠাইছোঁ বাকী এইটো মানে এটা ডাঙৰ এৰোপ্লেন বটলৰ সোফাবিলাকত আপোনালোকে যোনটো চিল বুলি কয় এই চিলটো কেনেকৈ মানে ইয়াত লগাই মই আপোনাক দেখাই আছোঁ এইটো চাওক মানে ইয়াৰ চিলটো আপোনাৰ হিট গানেৰে দিয়া কৰা হিট গানেৰে মানে ইয়াক চিপকাই দিয়ে যেনে সেইটো চাইড হওক এইটো মানে হৈছে আপোনাৰ বেটেৰীৰ ভিতৰত সোমোৱা পানী মানে ডিষ্টিল ৱাটাৰ ইয়াত মানে এইবোৰ চব ডিষ্টিল ৱাটাৰ Much later. মানে ব্ৰিজখন যেতিয়া পাৰ হৈছিলোঁ আমি তেতিয়া বেলিটো ডুবু হৈ আছে মানে ইমান ধুনীয়া পৰিৱেশ মানে আপোনালোকে চাওক এবাৰ যে মানে বতাহ মাৰি আছে ধুনীয়াকৈ তাত বেলিটো ডুবি আছে পানীত পূৰা হালধীয়াকৈ মানে ৰিফ্লেকশ্যনটো হৈ গৈছে মানে দেখি এনেকুৱা মজা লাগিছে মন খুচ মানে দিল খুচ গাইজ দুপৰীয়া আহাৰ আৰম্ভণি কৰিছে বৰ্তমান বাজিল 5 ৰাস্তাটোতো বেয়াই মানে বেয়া হোৱাৰ লগতে মানে ইমানেই ট্ৰেফিক যে আমি ফচি গ'লোঁ মানে ইয়াত ইমান সময় আমি ইয়াত ৰখি আছোঁ মানে গাড়ীবিলাক গৈ লৈ ফ্ৰী হ'লে বোলো আমি যাম নহ'লে মানে ইয়াত বোকা আছে ভৰি দিবলৈ বহুত প্ৰব্লেম হয় জোতাবিলাকত লাগি যায় সেইকাৰণে আমি ইয়াতে ৰখি আছিলোঁ চ' চাওক মানে কিমান দূৰলৈকে ট্ৰেফিক The next day. গুৱাহাটীক বুলি ক'লে মানে আপোনালোকৰ ইমান ট্ৰেফিক আহা পৰা মানে 4বাৰমান ৰখিলোৱে ভিডিঅ' বনোৱা নাই বাৰু তথাপিও দেখিছেনে লম্বা ট্ৰেফিক মানে চবতে ট্ৰেফিক পইণ্ট ৰেড লাইট হৈ আছে 41 ছেকেণ্ড আছে বহি থকা এতিয়া বাকী এইটো কি বুলি কয় বৰবাৰী চাৰিআলি গৈ আছোঁ আমি বেলতলা জয়ানগৰ আকৌ পাই গ'লোঁ মানে 6 মাইলৰ ব্ৰিজখন ইয়াতো মানে পূৰা যাম বাকী ইয়াত মানে আগতেও আহিছোঁ কিন্তু আজি আহি পেলাই মানে ব্লগ বনাইছোঁ আজি পৰা ধৰক মই মিনিমাম 7-8 বছৰ আগত ইয়াত আহিছিলোঁ বশিষ্ঠ মন্দিৰত বাকী মানুহ ইয়াত এনেকুৱাই হৈ থাকে বহুতেই আহে মানুহ মানে নন ষ্টপ মানুহ থাকে ইয়াত চ' ভাল লাগিছে বাকী কি ক'ম আৰু একো ক'বলগীয়া নাই ভালেই লাগিছে খালি বহুত দিনৰ মূৰত ঘূৰিবলৈ আহে নেখেদিবি দেই বহুত ভয় লাগে তহঁতলৈ জয় বজৰং বলি বুজিছা নাই কি ধুনীয়াকৈ বহি আছে দাদা ভাল খবৰ বাকী এইবোৰ পূৰা দিছে নাই কি কৰি আছে এইটো হৈছে বশিষ্ঠ মন্দিৰ ইয়াতে যেতিয়া আপোনাৰ বাৰিষা দিনত হয় এইটো মানে গোটেই পানীয়ে নধৰা হৈ থাকে বৰ্তমান এতিয়া খৰালি ছিজন কাৰণে পানী বহুত কম আছে বাৰু আচ্ছা মানুহবিলাকে ইয়াতে আহে বঢ়িয়াকৈ ধুনীয়াকৈ ত' মই আহিলোঁ হে ভগৱান হে শ্ৰীকৃষ্ণ মহাদেৱ ओए जय बजरंग बली की जय अरे भाई सुन ले एक बार तो सुन ले मेरा बाप मेरा अरे भाई मेरा भाई अरे भाई एक बार सुन ले बाजी बदल लिया साला सो यार पर गई থাকো আকৌ এটা বেলেগ জেগাত ক'ত যাও না জানো খালি ঘূৰি পইছো Much later. সো মই মানে বৰ্তমান খানাপাৰাত আছো খানাপাৰা পৰা বৰ্তমান মই নগাঁও গৈ আছো ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই